সেইটো সম্পৰ্ক বহু বছৰে আছিলে তুমি এইটো প্ৰতাৰণা বুলি ক'ব পাৰা এটা ল'ৰা মানে এক ফুল দৌমালি টাইপ হৈ আছিলে মানে দুজনী ছোৱালী আছিলে হাৰ্ট ব্ৰেক হৈছে প্ৰতাৰণা হৈছে পিছত যেতিয়া আমি গম পালোঁ আমি নিজে ভাবিছোঁ তথাপিও যিহেতু বিয়া হ'ম হাই ফ্ৰেণ্ডছ কি খবৰ সকলোৰে ৱেলকাম টু স্পেচিয়েল এপিসোড এগেইন আৰু আজি মোৰ লগত আছে ভেৰি পপুলাৰ আপোনালোকৰ মৰমৰ জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি হেল্ল' ভ্ৰান্তি বা ৱেলকাম থেংক ইউ আৰু এইটো ৰাউণ্ডত বিশেষকৈ অকণমান ঘৰুৱা কথা অকণমান ধেমেলীয়া কথা পাতিম অ'কে ঠিক প্ৰেমৰ বিষয়ে প্ৰেমৰ বিষয়ে পাতিবা নেকি প্ৰেমৰ বিষয়ে পাতিবা নেকি আগতে সুধি লৈছো ন নহ'লে কিবা কি সুধি দিয়া কি সুধিব ভাবিছে কোৰ্টে ভাবিছে ষ্টিল প্ৰথম প্ৰেম কেতিয়া হৈছিলে ফাৰ্ষ্ট লাভ মই তেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ তেতিয়া মোৰ প্ৰেম হৈছিল বুলি ক'ব ইমান দেৰিকৈ হৈছেনে ইমান দেৰিকৈ হৈছে জানানে কিয় হৈছে নাজানো মই এনেকুৱা নহয় যে মোৰ প্ৰেমিক অহা নাছিলে প্ৰেমিক ধৰা এতিয়াও কওঁ মই ল'ৰাজনে মোক যেতিয়া মই ক্লাছ 4 মান আছিলোঁ তাৰপিছত এই ল'ৰাটো মোক ভাল পায় কিন্তু মই তেতিয়া বস্তুটো বুজি নাপাওঁ প্ৰেম কি বস্তু মই মানে গ্ৰেজুৱেশ্যন যেতিয়া পঢ়ি আছোঁ ডিগ্ৰী তেতিয়া মই বুজি উঠিছোঁ সেই ল'ৰাটো মানে সদায় মোক চাবলৈ মোৰ এতিয়াও মনত আছে মোৰ ফালৰ পৰা একো নাছিলে কিন্তু মই তাৰ বিষয়ে আজি কিয় কৈছোঁ তেনেকুৱা প্ৰেম আজিকালি খুব ৰেৰ তুমি দেখা নোপোৱা মানে সম্ভৱে নহয় আৰু মই যেতিয়া স্কুল যাওঁ মই দেউতাৰ লগতে গৈছিলোঁ আৰু তেতিয়া স্কুটাৰত যাওঁ দেই মই পাণবজাৰ গাৰ্লছত পঢ়িছিলোঁ তাৰপিছত সি সদায় ৰৈ থাকে মই সদায় ল'ৰা এটা দেখোঁ মানে সদায় যাওঁতে দেখোঁ আহোঁতে দেখোঁ বা কেতিয়াবা মই বাছত আহোঁ তেতিয়া মই সেইখন বাছত তেতিয়া দেখোঁ মই ল'ৰাটো কোন মই সদায় কিয় দেখোঁ মই বুজি নাপাওঁ তাৰপিছত তেনেকৈ বহুত বছৰ গ'ল এইটো ক্লাছ 4ৰ কথা আছিলে তাৰপিছত ক্লাছ মই 10 পালোঁ 10ৰ পৰা মই এদিন নামিছোঁ আৰু মই তেতিয়া বাছৰ স্কুলৰ পৰা আহি পেলাই ঘৰ আহিছোঁ মোক মানে সেই ল'ৰাটো আহি পেলাই মোক এখন কাৰ্ড দিছিলে আৰু এটা চকলেট দিছিলে মোৰ এতিয়া মনত আছিলে তাৰপিছত দিছে মই কিয় দিছে মনত আছে দেই কাৰণ মই ৰেচপেক্ট কৰোঁ এতিয়াও তেওঁৰ প্ৰেমক আহি পেলাই মই ঘৰত আহি পেলাই কৈ দিলোঁ বুজিছা ঘৰত আহি মা মোক জানা ল'ৰাটোৱে এনেকৈ চকলেটো দিছে কাৰ্ডখনো দিছে তাৰপিছত মায়ে কৈছে কোন ল'ৰা মই মই ল'ৰাটোৰ নাম নাজানো তাক মই খালি দেখোঁ ল'ৰাটো তাৰপিছত মোৰ বৰ্তা ল'ৰা একদম ধমকি দিলে মোৰ দেউতা তেতিয়া তেনেকুৱাহে আছিলে আৰু এতিয়া ল'ৰা ছোৱালীবিলাকে খুব সোনকালে মানে বুজি পোৱা হৈছে এইবোৰ তেতিয়া আমি বুজি পোৱা নাছিলোঁ তো সেই তেনেকৈ থাকি গ'ল মইতো কেতিয়াও মই বুলি কৈ নাপালোঁ তাক যেনিবা তেনেকৈ বহুত বছৰলৈকে থাকিল জানা যেতিয়া মোৰ ধমকি খালে ল'ৰাটো ধমকি খালে দেউতাৰ পৰা ধমকিও খালে দেউতাই তাক মাতি আনি গালিও পাৰিলে মই এতিয়া ভাবোঁ মই এইবোৰ কি কাম কৰিছিলোঁ তেনেকুৱা আছিলে মানে গাৰ্লছ কলেজত পঢ়াৰ কাৰণে নেকি ইমান গম নাপায় আৰু ল'ৰাই হ'ব কৈ দিওঁ ঘৰত বুলি কৈ দিওঁ আৰু মই নাজানো তেতিয়া মই খালি আৰু মোৰ তেতিয়া কেনেকুৱা যে মই ল'ৰাটো সদায় কিয় দেখোঁ যেতিয়া দেখি ল'ৰাটো আহি পেলাই মোক দিছে কাৰ্ড তো সেইকাৰণে মায়ে ইমান বস্তু বুজি পোৱা নাছিলে দেউতাক যেতিয়া কৈছে দেউতা তাক মাতি আনি খুব ধমকি দিলে তো তেনেকৈ থাকিলে মই তাৰপিছত হাই ছেকেণ্ডেৰী পঢ়িলোঁ ডিগ্ৰী পঢ়িলোঁ কিন্তু সি বহু বছৰ পিছলৈকে মোক মানে ভাল পাই আছিলে যেনিবা মই কৰা নাছিলোঁ অভিনয় চাই ভাল পাইছিলে নে নহয় তেতিয়া কথা বতৰা নাই হোৱা একোৱেই নাই সেই যে ঝলক বুলি কৈছা সেই ঝলকটোৱে হয় আৰু পিছত মোৰ যেতিয়া বহু বছৰ হৈ গ'ল আজি কেইবছৰমান আগতে তেওঁ বিয়া পাতিলে কিন্তু মই মোৰ ফালৰ পৰা তেওঁ প্ৰেম নাই কেতিয়াও মানে মোক যদি তুমি সোধা ইমান দেৰিকৈ প্ৰেম হ'ল মোৰ প্ৰেম হোৱা নাছিলে কিন্তু তেওঁৰ প্ৰেমটোক মই ৰেচপেক্ট কৰি আজি কথাখিনি কৈছোঁ আৰু কাৰণ তেনেকুৱা প্ৰেম পাবলৈ চাগে কপাল লাগিব আপুনি বাৰু বিয়াৰ পিছত ৰিয়েলাইজ কৰিলে নেকি এনেকুৱা তেওঁ বিয়া পতাৰ পিছত নাজানো কিন্তু সেই ফিলটো অহা নাছিল কেতিয়াবা নাহে ন কাৰোবাৰ ক্ষেত্ৰত কিন্তু তেওঁক ৰেচপেক্ট ঠিকেই কৰোঁ আৰু কৈছা যে দেৰিকৈ ডিগ্ৰীত ভাল লাগিলে ল'ৰা এটা তেতিয়া মোৰ ফালৰ পৰা প্ৰেম হৈছিলে আৰু মই খুব আগতে ঘৰত মানে এতিয়া গম পাব কৈছোঁ যেতিয়া ঘৰত আগতে কওঁ আৰু যে মই ইয়াত যাম লগৰ ছোৱালী তাত যাম তে লগৰ ছোৱালী তাত ঠিকেই যাওঁ কিন্তু 5 মিনিট আগতে লগ কৰিহে যাওঁ মাজতে তাৰপিছত কলেজত পঢ়োঁ আগতেও আহে কেতিয়াবা লগ কৰোঁ তেনেকৈ কফি শ্বপত কফি খাওঁ আৰু পাৰ্কত হেণ্ডিগত পঢ়িছিলে ডিগ্ৰী তাৰপিছত কাষতে দীঘলী পুখুৰী হৈছিলে দীঘলী পুখুৰীত মই আগতে খুব জোকাওঁ দেই মোৰ লগৰ ছোৱালী যিবিলাক আছে মই সিহঁতে প্ৰেম কেনেকৈ কৰে বুজি নাপাওঁ নহয় জোকাওঁ ল'ৰা ছোৱালী দেখিলে খুব জোকাওঁ মই বিৰাট উৎপত্তিয়া আছিলোঁ আগৰ পৰাই তেখেতে কৈছে বেলেগে কথা পাতিছে তোৰ কিয় হিংসা লাগে কিন্তু যেতিয়া মই প্ৰেমত পৰিলোঁ নহয় তেতিয়া ভাবোঁ ঠিকেইতো কিন্তু তেনেকৈ নহ'ল আৰু কিবা কিবি কাৰণ ঘৰুৱা কিছুমান ইছ্যু আৰু তেতিয়া ভাবিছিলোঁ যে বিয়া ময়ো সৰু আছিলোঁ ঘৰৰ পৰা মাহঁতে বিয়াৰ কথা মানে ইমান জল্দি কেনেকৈ বিয়া হ'ব আৰু বুজি নাপাওঁ তো তেনেকৈ আমাৰ কিমান বছৰীয়া সম্পৰ্ক সেইটো সম্পৰ্ক বহু বছৰে আছিলে
মানে মই ডিগ্ৰী যেতিয়া কৰি আছিলোঁ ন তাৰপিছত মই আহিলোঁ এইটো লাইনত 2009 মানত তেওঁ বিয়া পাতিলে আৰু বিয়া পাতিলে ফাইনেলি তেওঁ বেলেগক বিয়া পাতিলে কাৰণ মোৰ ঘৰৰ পৰা সি কৰা নাছিলে আৰু মই মানে অকণ একেবাৰে নাছিলে এক্টিং লাইনৰ নাছিলে তাৰমানে তেওঁ ৰৈ মানে ফাইনেলি বিয়া পাতিব লগা হ'ল মানে তেওঁৰ ঘৰৰ কিছুমান প্ৰব্লেম হ'ল দেউতা মা নাছিলে গতিকে তেওঁৰ প্ৰয়োজন কিছুমান থাকে ন চবৰে লাইফত তো মোলৈ ইমান ৰ'বলগীয়া নহ'লে তো আপোনালোকে নাভাবিব যে যিসকলে ফেইলাৰ হয় যে ৰৈ ছোৱালীবিলাকো বিয়া হ'ব লগা হয় অকল যে জেনেৰেল হয় এনেকুৱা এক্ট্ৰেছৰ লাইফতো হয় আৰু প্ৰেমৰ ক্ষেত্ৰত কি হয় মই এতিয়া কওঁ আৰু যে প্ৰেম মানুহৰ হয় সকলোৰে লাইফত মানে প্ৰেম আহে কেতিয়াবা তোমাৰ ক্ষেত্ৰত আজিকালিহে হয় চাগে কাজিয়া কৰি ব্ৰেকআপ বুলি ক'লে পটককৈ আগতেতো ছেক্ৰিফাইচ আছিলে কাৰোবাৰ কিবা এটা নিমিলিলে আৰু ঘৰুৱাভাৱে যিহেতু আমাৰো আগবাঢ়িছিলে নহ'ল আৰু তাৰপিছত বহু বছৰ অভিনয় জগতত খলকনি আপোনালোকে গম পায় তাৰপিছত এতিয়া ফাইনেলি প্ৰেম আছে বুলি নকওঁ এতিয়া মই দৰাৰ সন্ধানত ভাবিছোঁ তথাপিও যিহেতু বিয়া মই খুব ফেমিলিয়াৰ হয় আচলতে মই ফেমিলি লাইফ এটা ভাল পাওঁ গতিকে ভাবিছোঁ যদি চবখিনি মিলে আৰু বিয়া হ'ম যদি খুব মানে ভাল ল'ৰা এজন পাওঁ যোনে মোক বুজি পায় ঘৰৰ পৰা চোৱা নাই চাইছে ঘৰৰ পৰা চাই আৰু কওঁনে ঘৰৰ পৰা চোৱা মই মানে ফ্ৰেংকলি কৈছোঁ ঘৰৰ পৰা চাই দিয়ে কেতিয়াবা কাৰোবাৰ লগত চিনাকি হৈছোঁ কেতিয়াবা কিছুমানে ক'ব তুমি কিছুমানে এক্টিঙৰ কাৰণে বিশেষকৈ মই এইটো লাইনত আছোঁ কাৰণে বহুতে মোক মানে বিচাৰে যে অভিনয় জগতৰ লগত জড়িত ভাল পায় যিহেতু চবে ৰেচপেক্ট কৰে ন এইটো এটা তেনেকৈ বিচাৰে কিন্তু কিবা এটা যে নিমিলে নাজানো চাগে মই ভবাজন আহি পোৱা নাই নেকি নিমিলা হৈ যায় ঘৰত আকৌ মাক মা নহ'ব এখেতৰ লগত এনেকৈ বহুত বাৰ হৈছে আৰু মাৰ গালিও এতিয়াও খাই থাকোঁ এতিয়া মানে একদম ভান্তি মেধি ছিংগল বুলি ক'ব পাৰি নেকি ছিংগল বুলি ক'ব পাৰা ছিংগল বুলি ক'ব পাৰা ছিংগল হয় প্ৰেম মাজতে এনেকুৱা আহিছিলে মানে তোমাৰ মোৰ তাৰপিছতো ধৰা মোৰ এনেকুৱা লাইফত মোৰ জীৱনত ল'ৰা এজন আহিলে কিন্তু বহুত কিবা কিবি নিমিলিলে গতিকে তুমি এইটো প্ৰতাৰণা বুলি ক'ব পাৰা কিবা কৰা নিমিলিলে আৰু তো সেইকাৰণে প্ৰেমৰ দুটা ফালৰ পৰা সেয়া আছিলে অভিনয় জগতৰ আছিলে নে নাই নাছিলে অভিনয় জগতৰ কিয়বা মোৰ সকলোৱে সোধে জানা এইটো কথা যে অভিনয় জগতৰ মানুহৰ লগত কেতিয়াবা প্ৰেম হোৱা নাই নেকি কেতিয়াও প্ৰেম নহ'লচোন নাজানো অভিনয় জগতৰ মানুহৰ লগত মই এতিয়াও ভাবোঁ কেতিয়াও এইটো লাইনৰ মই ইমান বেছি ৰেচপেক্ট কৰোঁ মোৰ অভিনয় জগতৰ লাইনটো কিন্তু কেতিয়াও চাগে কোনো ল'ৰাৰ প্ৰতি মানে আকৰ্ষিত নহ'লোঁ জানানে মানে অভিনেতাৰ ক্ষেত্ৰত কি কাৰণে হৈছে নাজানো তেওঁৰ লগত মানে কি হ'ল দুইটা ফালৰ পৰা এতিয়া সেয়া আৰু ক'বলৈ গ'লে এটা ল'ৰা মানে এক ফুল দৌমালি টাইপ হৈ আছিলে মানে দুজনী ছোৱালী আছিলে তো সেইটো কাৰণে নহ'ল পিছত আমি ভান্তি মেধিৰো হাৰ্ট ব্ৰেক হৈছে প্ৰতাৰণা হৈছে গতিকে মই তেওঁক দুখ নিদিওঁ চাগে তেওঁৰ ক্ষেত্ৰত সেইটো ভাল আছিলে পিছত যেতিয়া আমি গম পালোঁ আমি নিজে আঁতৰি আহিলোঁ ইভেন মই সেই ছোৱালীজনী তাই আঁতৰি সেইটো সম্পৰ্ক কিমান বছৰ সেইটো বেছি দিন নাছিলে জানা সেইটো এনেকুৱা নহয় যে প্ৰেম চবে জোকাই থাকোঁতে কেতিয়াবা হৈ যায় তো তেনেকুৱা আছিলে সকলে জোকাই থাকে মই ভাবোঁ হয় চাগে প্ৰেম আৰু এতিয়া কাৰো ক্ষেত্ৰত দুখ নাই তেওঁ চাগে ভবা নাছিলে তেনেকুৱা হৈ গ'ল তাৰপিছত সেই ছোৱালীজনীও ভবা নাছিলে কেনেকৈ ট্ৰাইংগল এটা হৈ থাকিলে পিছত আমি দুজনী গম পালোঁ যে আমি এজন ল'ৰাৰ ক্ষেত্ৰতে আমি দুজনী উইক তাৰপিছত যেতিয়া বুজি পাইছোঁ দুটা টাটা বাই বাই কৰি দিলে হৈ গ'ল এতিয়া শেষৰ প্ৰশ্নটো কেনেকুৱা ল'ৰা যিহেতু আমি কৈছোঁৱেই যে বিয়াখন হ'বগৈ কিন্তু সোনকালে বিচাৰি আছে ঘৰৰ পৰা কেনেকুৱা ল'ৰা ভ্ৰান্তি মেধিয়ে বিচাৰে আপুনি কেনেকুৱা ল'ৰা বিচাৰে আপুনি কৈছে ঘৰৰ মানুহে চাব পঠায় পচন্দ নহয় কিবা এটা কেঞ্চেল কৰি থৈ আহে কেনেকুৱা ল'ৰা মোকতো এনেকুৱা এজন ল'ৰা লাগে যিয়ে ভাবে যে প্ৰথম কথা অভিনয়ক ৰেচপেক্ট কৰিব লাগিব কাৰণ মই অভিনয় কৰোঁ আৰু মোৰ এটা সপোন যে মই যেতিয়ালৈকে মই নমৰোঁ তেতিয়ালৈকে মই অভিনয় কৰি যাম যিয়েই নহওক আৰু তেখেতে যাতে মোক সেই সুবিধাকণ দিয়ে অভিনয় কৰাৰ লগতে এটা ফেমিলিয়াৰ ল'ৰা যিয়ে মোক বুজি পায় ছোৱালী এজনী বুলি ক'লে খুব এটা কিছুমান কেৰেক্টাৰ থাকে খুব ডমিনেটিং কেৰেক্টাৰ এটা থাকে ছোৱালী বুলি ক'লে এইটো কৰিব নালাগে ছোৱালী বুলি ক'লে সেইটো কৰিব নালাগে তেনেকুৱা নহয় আমি ইমান ফ্ৰীলি আছোঁ তুমি আছা আজি তুমি ইণ্ডিপেণ্ডেণ্টলি কাম কৰি আছা মই কৰি আছোঁ গতিকে সেইটো বস্তু ৰেচপেক্ট কৰি যদি আমাক ডমিনেটিং টাইম নহয় কিন্তু মৰমত যাতে আমাক চম্ভালে আৰু মই অকল বাচ্ছা টাইপ হয়
মই সেইটো nature মৰম দিব লাগিব। গতিকে সেই বস্তুটো মোক চম্ভালিব লাগিব গতিকে অকণ চম্ভালা মানুহ এজন লাগিব তাৰ মানে বাবলি টাইপৰ হয় আৰু মই অকণ বাবলি টাইপৰ হয় এতিয়াও মোক ভণ্টিও কয় মোৰ সৰু ভণ্টিয়ে তাইক কয় তুমি অলপমান ডাঙৰ হৈছা আমাৰ তিনিজনী ছোৱালী একদম সৰুজনী মই আৰু মোৰ তলত তো মোৰ ভণ্টি বেছি মেচিয়ৰ তাই যেতিয়া আহে মোক তাই মানে সৰুজনীয়ে কয় যে ডাঙৰবাৰ কাৰণে যেতিয়া কোনোবা ল'ৰা আহিব সেই তোমাক বাচ্চা দেখি পেলাই আহিব আৰু সৰুবাৰ কাৰণে যেতিয়া আহিব ল'ৰা সি মানে মেচিয়ৰ দেখি আহিব গতিকে মই ডাঙৰ কিন্তু মই তাইতকৈ মানে নেচাৰটো মোৰ মানে বাচ্চা এটা এনেকুৱা কোনো নাই নেকি এইটো হ'ব লাগিব ডক্টৰ ইঞ্জিনিয়াৰ কিবা বা তল ডাৰ্ক হেণ্ডচাম এনেকুৱা তেনেকুৱা নাই জানানে না ডক্টৰ হ'ব লাগিব না ইঞ্জিনিয়াৰ হ'ব হ'লেও কথা নাই হ'লেও যে বেয়া কিন্তু দেখিবলৈ হেণ্ডচাম নালাগে কাৰণ ল'ৰা বেছি হেণ্ডচাম হ'লে অকণ বেয়া বুজিছে বাহিৰত বেছি দিগদাৰী হৈ যায় কিন্তু মোৰ লগত যাতে ফ্ৰেণ্ড হয় চবচে ইম্পৰ্টেণ্ট বস্তু মোৰ ফ্ৰেণ্ড হ'ব লাগিব যাতে মই চব কথা শ্বেয়াৰ কৰিব পাৰোঁ আৰু আজিৰ লাইফত যদি তোমাৰ হাজবেণ্ড যে তোমাৰ পাৰ্টনাৰজন যদি ফ্ৰেণ্ড নহয় বহুত ক্ষেত্ৰত বহুত প্ৰব্লেম আহে বুলি মই ভাবোঁ গতিকে ফ্ৰেণ্ড মই এতিয়া যেনেকৈ মোৰ ফ্ৰেণ্ডৰ লগত কথা পাতিব পাৰিছোঁ মই যাতে তেখেতৰ লগত চব কথা ক'ব পাৰোঁ আৰু তেতিয়া মানে কি হ'ব সেই ৰিলেশ্যনটো খুব বেছি ভাল হয় বুলি ভাবোঁ আৰু থেংক ইউ ছ' মাছ প্ৰান্তিভা বহুত কথা গম পালোঁ সঁচাকৈ ভাল লাগিল আৰু প্ৰেমৰ বিষয়ে শেষত কিবা ভিউৱাৰ্ছৰ কাৰণে দুটা লাইন প্ৰেমৰ বিষয়ে এটা কথাই ক'ম প্ৰেম বুলি একেবাৰে মানুহ যে বলিয়া হৈ যায় কেতিয়াবা দেখিছোঁ কিছুমানে হাত কাটি দিছে কোনোবাই কিবা কৰিছে যাৰ কপালত যি আছে সেইজনেই হ'ব আৰু প্ৰেম আৰু বিবাহ মই এইটো ভাবোঁ যে দুটা বস্তু বেলেগ প্ৰেম হ'ব পাৰে সেইজনৰ লগত কেতিয়াবা বিবাহ নহ'বও পাৰে একো ডাঙৰ কথা নহয় কিন্তু প্ৰেম বুলি ক'লে সদায় মানুহজনক ৰেচপেক্ট কৰিব লাগে ইজনে সিজনক ৰেচপেক্ট কৰিব লাগে আণ্ডাৰষ্টেণ্ডিং এটা লাগে আৰু সকলোৱে নিজৰ নিজৰ জীৱনৰ সংগীজন বিচাৰে খুব মৰমীয়াল হোৱাটো গতিকে মই বিচাৰোঁ মৰমীয়াল হোৱাটো সকলোৱে বিচাৰিব যিহেতু গতিকে এইকেইটা কথা মনত ৰাখিব থেংক ইউ ছ' মাছ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি আজিৰ এই এপিছডটো ভাল লাগিলে বিশেষকৈ কি কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে আমাক ক'ব আৰু মোৰ কাৰণে ধনশ্ৰীৰ কাৰণে কৈছোঁ ইমান ধুনীয়া ছোৱালীজনী ন তাইৰ কাৰণে মানে যথেষ্টখিনি মৰম দিব আপোনালোকে যিসকলে মোৰ চেনেলত নতুন ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ তেতিয়াহ'লে আকৌ লগ পাম আন এজনৰ সৈতে আন এটা ঠাইত আন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই